Good morning everyone. So it's my birthday. So bolok dekho apnalokok je aji kenek moi birthday celebrate koru. অকমান বেলেগ ধৰণে কৰিম আজি মোৰ বাৰ্থডে সেলিব্ৰেশন মানে আগতে যেনেকৈ কৰিছিলো ন এটা এক্সাইটমেন্ট পাৰ্টি কৰিম ইটো কৰিম তো এতিয়া বহুতখিনি কম হৈ গৈছে সো বলক এণ্ডলৈকে নিশ্চয় চাব ভিডিঅ'টো আৰু নিশ্চয় আশীৰ্বাদ কৰিব নাপাহৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ মই গাপা ধুই আহি গলো তো এতিয়া মই যাম পাকঘৰত কাৰণ যেহেতু মই কৈছিলো অকমান ব্যতিক্ৰম কৰিম এইবাৰৰ বাৰ্থডে পাৰ্টিটো পাৰ্টি বুলি নহয় এইবাৰ পাৰ্টি নকৰি অকল ফেমিলিৰ লগতে টাইম স্পেণ্ড কৰিম সো মই একচুৱেলি যাম বাগেশ্বৰী মন্দিৰত প্ৰথম আৰম্ভণি তাৰে পৰাই কৰিম আৰু তাত গৈ মই তাত বহুতবোৰ মানুহ বহি থাকে ভাবিছো এসাঁজ খুৱাম তেওঁলোকক মই নিজে বনাই পিনে সো বলক বহুত এক্সাইটেড হৈ আছো তো য়েছ এটা বহুত দুখ লগা ঘটনা মোৰ লগত ঘটিছে মানে ঘটি আছে যোৱা কেইমাহ মানৰ পৰা এইকেইটা নতুনকৈ আহে নাজানো কিয় যেতিয়াই মানে কিবা অকেজন থাকে এইকেইটা ওলাবই কি বনাম বুলি ভাবোতে বনালো ফ্ৰাই ৰাইচ বহুতখিনি ভেজেছ দি পিনে আৰু এইটো ভালকৈ আমাৰ ঘৰত আছিলে এইখিনি বস্তু ডিছপ'জেলৰ যোনখিনি পেকিং কৰা থাকে ন প্লেটবোৰ সেইবোৰ তাতে ভৰাই পিনে ভালকৈ কাৰ্টুনত আমি পেক কৰি পিনে লৈ গৈছিলোঁ একচুৱেলি মেকআপ মই একো কৰা নাই এতিয়া জাষ্ট মন্দিৰ যিহেতু যাম আহি পিনে কৰিব লাগিব আকৌ অকণমান মেকআপ লাঞ্চ কৰিব যাম মা ভণ্টি মই ভাইটিৰ লগত দেখুৱাম আপোনালোকক নিশ্চয় চ' কিপ ৱাচিং My father told me I was born to run. Long way from home, he never doubt peace, son. Don't call me back until your dreams come true. But I pray for you, be always by your side. Now I've been many places all these years. I used to cry overnight, but now I'm not gonna feel মই ৰেডি হৈ গ'লোঁ এতিয়া গৈ আছোঁ লাঞ্চ কৰিবলৈ মই মোৰ ড্ৰেছ এণ্ড মোৰ শ্বু দুটাৰে লিংক মই দি দিছোঁ মোৰ ইনষ্টাত অভিয়াছলি গৈ পিনে চাব নাপাহৰিব যদি আপোনালোকৰ ভাল লাগিছে এণ্ড বলক যাওঁ এতিয়া লাঞ্চ কৰিবলৈ বহুত ভোক লাগিছে একচুৱেলি বহুত লেটো হৈ গ'ল কি হৈছে আমি যেতিয়া মন্দিৰত গৈছিলোঁ খোৱা লৈ পিনে তাত খোৱা কম পৰি গ'ল আকৌ আহিলোঁ আকৌ ল'লোঁ গৈ পিনে চাওঁ খোৱা মানুহবোৰে নাই অকল দুজন আছিলে 10 পিচ লৈ গৈছিলোঁ মানে 10টা পেকেট আহি পিনে আকৌ 5টা ল'লোঁ 15টা মানে যেতিয়া ৰিটাৰ্ণ হৈ আছিলোঁ তেতিয়া তাত 15জনে আছিল আকৌ গৈছাও নাই মাত্ৰ 2জন আছে পিছত কিবা কিবিকৈ মিলাই পিনে দিলোঁ অ'কে চ' এইবাৰ মই মোৰ 27 বছৰীয়া বাৰ্থডেৰ কেকটো কাটিলোঁ আৰু জীৱনৰ এই 27 বছৰত মই বহুত কিবা কিবিয়ে শিকিলোঁ বহুত বস্তু এক্সপিৰিয়েঞ্চো কৰিলোঁ নিজক এক্সপ্ল'ৰ কৰিলোঁ যোনটো সকলোতকৈ ডাঙৰ কথা 27 বছৰলৈকে ভাবিছিলোঁ বহুত কিবা কিবি কৰি পেলাম মানে ইটো কৰিম সিটো কৰিম সঁচা কথা কওঁ তাতে আধা বস্তুও মই এচিভ কৰা নাই কিন্তু তাৰ মাজত বহু সংখ্যক বস্তু কিন্তু মই এচিভো কৰিছোঁ আৰু সেইটো লৈও মই প্ৰাউড ফিল কৰোঁ নোপোৱাখিনিক লৈ পিনে কমপ্লেইন কৰাতকৈ আপুনি কি বস্তু এচিভ কৰিছে সেইটো লৈ প্ৰাউড ফিল কৰকচোন কমপ্লেইন কৰিনো কি হ'ব যেতিয়া যোনটো বস্তু পাব আছে সেইটো অট'মেটিক আমি পাই যাম জাষ্ট আস্থা ৰাখক বিশ্বাস ৰাখক আপোনাৰ ভগৱানৰ ওপৰত চ' য়েছ এষাৰ কথাও আছে যে সুখ দুখ বা পোৱা নোপোৱাৰ মাজতে আপোনাৰ জীৱনটো থাকে তো সেইটো বিশ্বাসেৰে ভাবিছোঁ আগলৈও মই আগুৱাই যাম এণ্ড আপোনালোককো মই এইটো কথাই কওঁ যে এইখিনি বয়সত যে আপোনালোকে এটা টাৰ্গেট ৰাখিছিলে সেইটো বস্তু মই এচিভ কৰিব নোৱাৰিলোঁ সেইটোলৈ কেতিয়াও কমপ্লেইন নকৰিব কেতিয়াবা নহ'বও পাৰে চ' কিপ কাম যেতিয়া সময়ত আপোনাৰ যোনটো বস্তু পাব লগা থাকে সেইটো সময়তে আপুনি পাব সময়ৰ আগত কেতিয়াও একো বস্তু নহয় আমি একচুৱেলি গৈছিলোঁ জাহ্নৱী হোটেলত বহু বছৰ মূৰত গৈছিলোঁ এইটো হোটেলত বহু সৰু থাকোঁতে মই গৈছিলোঁ বহুত ভাল কৰিছে উন্নত কৰিছে এতিয়া আৰু খোৱাটো বহুতেই ভাল আছিলে চ' ফাইনেলি ঘৰ এয়া আহি পালোঁ একচুৱেলি ৰেষ্টুৰেণ্টত মোৰ গোটেইখিনি ভিডিঅ' কৰা নহ'ল কাৰণ সেইখিনি টাইমত একচুৱেলি মোৰ মা একদমেই এলাউ নকৰে যেতিয়া আমি ফেমিলি টাইম থাকোঁ আমি গেট টুগেডাৰ কৰোঁ বা একেলগে আমি লাঞ্চ বা ডিনাৰ কৰোঁ তেতিয়া কেমেৰা অন কৰি বহুত গালি খাব লাগিব চ' মই সেইবোৰ ক্লিপ মই স্কিপ কৰি দিছোঁ চ' যিয়ে হওক থেংক ইউ ভেৰি মাছ সকলোৱে ইমান ভালকৈ মোক উইচ কৰাৰ বাবে বহুত ভাল লাগিলে আৰু বহুত এটা নতুন এক্সপিৰিয়েঞ্চ হ'ল জীৱনৰ নতুন এটা যাত্ৰা আৰম্ভ হ'ল আজিৰ পৰা চ'
আশীৰ্বাদ কৰিব আপোনালোকে এণ্ড থেংক ইউ ভেৰি মাছ ভিডিঅ'টো এণ্ডলৈকে চোৱাৰ কাৰণে এণ্ড চেনেলত যদি নতুন হয় ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল এণ্ড হিট দ্য বেল আইকন থেংক ইউ